মন্দিৰলৈ দক্ষিণা দলিওৱাৰ দৰে চলন্ত গাড়ীৰে দলিয়াইছে টকা চেক বুজি বুটলিছে এজনে আৰক্ষীৰ চকুত ধুলি দি মহানগৰীৰ মাজমজিয়াত চলিছে উৎকুচৰ খেল কেমেৰাত বন্দী ভয়ংকৰ দৃশ্য বেজৰ নাকতে খৰ প্ৰথমে চাওক এই দৃশ্য কিদৰে মহানগৰীৰ ব্যস্ত ৰাজপথত মৰণক খৰণ দি চকীত বহি আছে এজন যুৱক যুৱকজনলৈ চলন্ত বাছ আৰু ট্ৰাকৰ পৰা দলিয়াইছে ধন চেক বুজি টকা বুটলিছে যুৱকজনে প্ৰকৃততে যাত্ৰীৰ জীৱনক লৈ ভয়ংকৰ খেলা একাংশ গধুৰ বাহন চালক হেণ্ডিমেনৰ গধুৰ বাহন চলাচল কৰাত নিষেধাজ্ঞা থকা 6 মাইল উৰণ সেতুৰ ওপৰেৰে 10-20 টকা ঘুষ দি পাৰ হৈছে ট্ৰাক আৰু বাছ উৰণ সেতুত নিয়োজিত কৰ্মচাৰী বুটলিছে হেণ্ডিমেনে পেলাই থৈ যোৱা ধন ইফালে এই সমগ্ৰ দৃশ্য বন্দী হৈছে কেমেৰাত পুনক কৰ্মচাৰীজনৰ মন্তব্য পইচা পেলাই থৈ থৈ আমাৰ ৰেকৰ্ডিং আছে আমাৰ লগত গম পাইছোঁ সিহঁতে পইচা পেলাই থৈছে আপুনিতো পইচা বুটলিলেও আমি ৰেকৰ্ডিং কৰিছোঁ আছে কিমান টকা তুলিলে 30 টকামান হ'ল 30 টকামান মোৰ সন্মুখতে আপুনি 200মান টকা ঠিকে আছে ভিডিঅ'টো দি দিব আপোনালোক আমাৰ আপত্তি নাই এই ঘটনা এতিয়া চিন্তিত কৰি তুলিছে মহানগৰবাসীক বাছ যাত্ৰীৰ জীৱনক লৈ হেতালি খেলা এইসকল বাছ চালকক নাকি লগাব কোনে সেয়া এতিয়া ডাঙৰ প্ৰশ্ন গুৱাহাটীৰ পৰা হাফিজৰ ৰিপৰ্ট মন্দিৰলৈ দক্ষিণা দলিওৱাৰ দৰে চলন্ত গাড়ীৰে দলিয়াইছে টকা চেক বুজি বুটলিছে এজনে আৰক্ষীৰ চকুত ধুলি দি মহানগৰীৰ মাজমজিয়াত চলিছে উৎকুচৰ খেল কেমেৰাত বন্দী ভয়ংকৰ দৃশ্য বেজৰ নাকতে খৰ প্ৰথমে চাওক এই দৃশ্য কিদৰে মহানগৰীৰ ব্যস্ত ৰাজপথত মৰণক খৰণ দি চকীত বহি আছে এজন যুৱক যুৱকজনলৈ চলন্ত বাছ আৰু ট্ৰাকৰ পৰা দলিয়াইছে ধন চেক বুজি টকা বুটলিছে যুৱকজনে প্ৰকৃততে যাত্ৰীৰ জীৱনক লৈ ভয়ংকৰ খেলা একাংশ গধুৰ বাহন চালক হেণ্ডিমেনৰ গধুৰ বাহন চলাচল কৰাত নিষেধাজ্ঞা থকা 6 মাইল উৰণ সেতুৰ ওপৰেৰে 10-20 টকা ঘুষ দি পাৰ হৈছে ট্ৰাক আৰু বাছ উৰণ সেতুত নিয়োজিত কৰ্মচাৰী বুটলিছে হেণ্ডিমেনে পেলাই থৈ যোৱা ধন ইফালে এই সমগ্ৰ দৃশ্য বন্দী হৈছে কেমেৰাত পুনক কৰ্মচাৰীজনৰ মন্তব্য পইচা পেলাই থৈ থৈ আমাৰ ৰেকৰ্ডিং আছে আমাৰ লগত গম পাইছোঁ সিহঁতে পইচা পেলাই থৈছে अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।